নমস্কাৰ, আপোনাসকললৈ মোৰ বিনম্ৰ অনুৰোধ। মোৰ এই ইউটিউব চেনেলটোত মোৰ ভৌতিক গল্পই হওক বা অন্যান্য লেখাসমূহ ধাৰাবাহিকভাৱে শুনিবলৈ পাব। গতিকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তদুপৰি কাষতে থকা বেল আইকনটো চুই দিব যাতে সকলোতকৈ আগত আপোনাৰ মোবাইলত শুনিবলৈ পায়। ধন্যবাদ। অষ্টমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দি দুদিনমান ঘৰত আছোঁ। বৰ আমনি লাগিছে। ৰিজাল্ট দিয়ালৈকে লগৰ ল'ৰা ছোৱালীবিলাককো লগ নাপাম। মনটো বৰ কিবা কিবি লাগি আছে। পঢ়া টেবুলখনৰ ওপৰত নতুনকৈ বাতৰি কাগজ দুখনমান পাৰি কিতাপবিলাক শাৰী শাৰীকৈ সজালোঁ। যাৱতীয় বস্তুকেইটা যেনে জ্যামিতি বাকচ, পেন, পেঞ্চিল সকলোকেইটা ধুনীয়াকৈ মচি সজাই থলোঁ। টেবুলৰ একাষত থকা সৰস্বতী মাৰ ফটোখনত ওলগ এটা লৈ বগা কাপোৰ এটুকুৰাই কিতাপখিনি ঢাকি দিলোঁ। সময় তেতিয়া দুপৰীয়া হৈছিল। ঘৰৰ বাকীসকলে ভাত পানী খাই পাটিত দীঘল দিছিল। মোৰ আকৌ বিচনাত পৰি থকাৰ অভ্যাস নাই। হাতত সাৰে ভৰিত সাৰে মই পদূলি পালোগৈ। আমাৰ পদূলিটো যথেষ্ট দীঘল আছিল। ঘৰলৈ সোমাই অহা ঠাইত বাঁহেৰে চিলিঙি বৈ গোলকৈ বাট চৰাৰ আকৃতিত ওখকৈ আৰু চকুত লগাকৈ ককাইদেৱে সাজি দিছিল আৰু বাইদেউহঁতে তাত বগাই যোৱা লতাজাতীয় ফুল ৰুই দিছিল। গ্ৰীষ্মকালতেই হওক বা শীতকালতেই হওক যিবোৰ ফুল ফুলিছিল সেইবোৰ দেখি আমি বৰ আনন্দ পাইছিলোঁ। পদূলিৰ ভিতৰৰ ফালে এজোপা পনিয়ল গছ আছিল আৰু পনিয়লবোৰ লমালমে লাগি আছিল। পনিয়লৰ এটা ডাঙৰ বৈশিষ্ট্য আছিল যে গছত পকিলেও তাক আকৌ হাতেৰে পিটিকিলেহে খাব পৰা যায়, নহ'লে কেহা কেহা লাগে। যদিও মাহঁতে নাপায় বুলি কৈছিল, তথাপিতো মোৰ আকৌ ল'ৰাবোৰৰ দৰে গছত উঠিবলৈ বৰ মন যায়। ইফালে সিফালে চাই কাকো নেদেখি বান্দৰৰ দৰে মই পনিয়ল গছত বগাবলৈ ধৰিলোঁ। কেইটামান মাত্ৰ পনিয়ল ছিঙিছোঁহে, ক'ৰ পৰানো মোৰ ওপৰৰ বাইদেউজনী ওলালগৈ গমেই নেপালোঁ। তাই আকৌ মোৰ পিছে পিছে খুব লাগি ফুৰে। তাই ক'ৰবাৰ পৰা দীঘল বাঁহ এডাল আনি মোক খুচি দিলে। মই পোনছাটেই গছৰ পৰা নামি আহিলোঁ। তাৰপিছত গৈ মই বিচনাৰ তলত সোমাই থাকিলোঁ। কোনোবা এপাকত ওলাই আহি বাইদেউৰ কাপোৰকেইটা আনলাৰ পৰা আনি মাটিত পেলাই গছকি পেলালোঁ আৰু পিছ দুৱাৰেদি ওলাই গৈ একে কোবে তিনিআলিৰ দোকান পালোঁগৈ। পেনৰ খুচনিত মোৰ 2 অনা পইচা এটা আছিল আৰু তাৰে মই তাইলৈ কেঁচা চানা কিনি আনিলোঁ। বাইদেৱে মোক একো নক'লে বা নামাৰিলেও। আচলতে মই ঘৰখনৰ একেবাৰে সৰু আছিলোঁ আৰু মাৰ বাহিৰে দুখ পোৱাকৈ মোক কোনেও নামাৰিছিল। দোকানত চানা কিনোতে দেখিলোঁ যে মোৰ লগৰ অকণিয়ে আৰু তাইৰ মাক সাজি কাচি ওলাই আহিছে মোমায়েকৰ ঘৰলৈ যাবলৈ। মামাৰ ঘৰলৈ যাবলৈ মোৰো বহুত মন গৈছিল। গতিকে ৰাতি শুবৰ পৰত মাৰ আগত কথাটো উলিয়ালোঁ। মায়ে প্ৰথমে অমান্তি হৈছিল। তাৰপিছত মই ফেকুৰি ফেকুৰি কান্দি দিলোঁ আৰু মায়ে হ'ব বাৰু যাবি বুলি ক'লে। কিমান যে আনন্দ পালোঁ। ৰাতি ভালদৰে টোপনি নধৰিলে। আমাৰ মামাৰ ঘৰ ভালেখিনি দূৰত। সৰুৰে পৰা গৈ থাকোঁ বাবে যাবলৈ ভয় নালাগে। আবেলি নগৰৰ পৰা ঘৰমুখী হোৱা বাছখনত উঠি 1 ঘণ্টামান গৈ মেইন ৰাস্তাটো য'ত শেষ হৈছে তাত নামিলেই হ'ব। তাৰপিছত প্ৰায় 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়িব লাগিব। মোনা এটাত মায়ে কাপোৰকেইটা ভৰাই দিলে আৰু মামাৰ ল'ৰা ছোৱালীকেইটাৰ বাবে পিঠা পনা অলপ যোগাৰ কৰি মোনাটোত ভৰাই দিলে। নিৰ্দিষ্ট সময়ত বাছখন আহিল আৰু মই জাপ মাৰি বাছখনত উঠিলোঁ। প্ৰায় আধা ঘণ্টামান যোৱাৰ পিছত বাছখন কিবা বেয়া হৈছিল। ড্ৰাইভাৰে যুঁজি যুঁজি বাছখন প্ৰায় 20 মিনিটমানৰ পিছত ভাল কৰিলে। আনদিনাতকৈ অলপ দেৰিকৈ বাছখন গন্তব্যস্থান পালেগৈ। মায়ে দিয়া মোনাটো ভালদৰে ধৰি বাছৰ পৰা মই নামিলোঁ। তেতিয়াৰ দিনত টেলিফোন বা মোবাইল ফোন নাছিল। যিকোনো খবৰ বাতৰিবিলাক আমি বৰ দেৰিকৈহে পাইছিলোঁ আৰু মামাৰ ঘৰলৈ মই অহা কথাটো কোনেও নাজানিছিল। গাঁৱলৈ যোৱা 2টা ৰাস্তা আছিল। এটাৰে চিধাকৈ গ'লে ভালেখিনি দূৰ হয় আৰু অন্যটো চমু ৰাস্তা। সোনকালে পোৱাৰ আশাত মই চমু ৰাস্তাটোৱেদি যাবলৈ ধৰিলোঁ। বৰ নিজান নিজান লাগিছিল। ক'ৰবাৰ পৰা অহা চেঁচা বতাহ এচাটিয়ে মোৰ গালমুখ কোবাই গৈছিল। গেলা গেলা ভেকেটা ভেকেট কেঁচেমা কেঁচেম গোন্ধ এটা নাকত অনবৰত লাগিয়ে আছিল। এনেতে পিছফালৰ পৰা চাইকেল এখন আহি মোৰ একেবাৰে কাষত ৰৈ যোৱা যেন লাগিল। অলপ সকাহ পালোঁ। অলপ পোহৰ হৈ আছিল। মই চিনি পালোঁ, সেয়া প্ৰদীপ দা, মাৰ খুৰাকৰ ল'ৰা। প্ৰদীপ দা মোতকৈ 2 বছৰমানৰ ডাঙৰ।
কিন্তু পঢ়া শুনাত খুব চোকা আৰু অন্যবিলাকতো বহুত আগৰণুৱা। সেইকাৰণে মোৰ প্ৰদীপদাক মাতিবলৈ ভয়ে লাগে। তথাপিতো মাতিলোঁ, অ' প্ৰদীপদা ভালে আছেনে? হয়, ভালে আছোঁ। তুমি ফুৰিবলৈ আহিলা? সেইবুলি কৈ প্ৰদীপদাই চাইকেলখন লাহে লাহে চলাবলৈ ধৰিলে। মই আপোনাক লগ পাই ভালেই পালোঁ প্ৰদীপদা। বৰ ভয় ভয় লাগিছে। ইমান নিজান নিজান লাগিছে ৰাস্তাটো। প্ৰদীপদাই ক'লে, পৃথিৱীত ভয় কৰি জানো কিবা লাভ আছে? ভয় নকৰিবা, মামা ঘৰ পাবাহি এতিয়া। অকণমান গৈ কেঁকুৰিটো পালোঁ। কেঁকুৰিটোৰ পৰা 3 হাতমান আঁতৰত এটা কেঁচা মৰিশালি দেখা পালোঁ। মই প্ৰদীপদাক একো নুসুধিলোঁ। মোৰ ভয় লাগিছিল। তথাপি আমি আগবাঢ়ি গৈ থাকিলোঁ। মামা ঘৰলৈ আৰু 3টামান পদূলি থাকোঁতে প্ৰদীপদাই মোক ক'লে, তুমি পালাহি। মোৰ এটা জৰুৰী কাম আছে, গতিকে মই যাওঁ। সেইবুলি কৈ প্ৰদীপদাই চাইকেলখন লৈ খৰকৈ গুচি গ'ল। ময়ো মামাৰ ঘৰ সোমালোহি। অসম্ভৱতে আহিলোঁ বাবে মামা মামীহঁত আচৰিত হ'ল। লৰালৰিকৈ খোৱা বোৱা দি মামী আৰু মামাই ঘৰৰ খা খবৰ ল'লে। ৰাতি ভাত পানী খোৱাৰ পিছত মামাই ক'লে, তোৰ পঢ়া শুনা কেনেকুৱা হৈছে? ভালদৰে পঢ়িবি দেই, নাম কৰি পাছ কৰিব লাগিব। তোৰ লগতে মেট্ৰিক দিয়া ল'ৰা ছোৱালী আমাৰ ইয়াতো 2টামান আছে। পিছে প্ৰদীপৰ সমান ভাল নহয়। গাঁওখনৰ ভিতৰতে আটাইতকৈ চোকা ল'ৰাটোৰ ওপৰতহে আকৌ নিয়তিৰ চকু পৰিল। কথাষাৰ কৈয়ে মামাই ডাঙৰকৈ হুমুনিয়াহ কাঢ়িলে আৰু গামোচাখনেৰে চকুকেইটা মচি ল'লে। মই একো বুজিব নোৱাৰি মামাৰ মুখলৈ লাগি চাই থাকিলোঁ। অ' মামা, অথনি মোক সেই প্ৰদীপদাই আহি এই হাবিখন পাৰ কৰি থৈ গ'লহি। মোৰ কথাষাৰ ভালকৈ শেষেই নহ'ল। মামীয়ে জাঙুৰ খাই উঠিল। কি কথা কৈছা? আজি 10 দিনৰ আগতেই এটা বাছ এক্সিডেণ্টত প্ৰদীপৰ মৃত্যু হৈছে। মই ক'লোঁ, সঁচাকৈ কৈছোঁ মামা, মোক প্ৰদীপদাই সেই হাবিখন পাৰ কৰি থৈ গ'লহি। মামা আচৰিত হ'ল। হ'ব নোৱাৰে। আজি 10 দিনৰ আগতেই প্ৰদীপৰ মৃত্যু হৈছে, মামাই ক'লে। সেই কেঁকুৰিটোৰ ওচৰত যে কেঁচা মৰিশালিটো দেখিছিলি, সেইটো প্ৰদীপকে তাত সৎকাৰ কৰা হৈছে। মই আচৰিত হ'লোঁ। মই তাৰমানে 1 কিলোমিটাৰ ৰাস্তা প্ৰেতাত্মাৰ লগতে খোজকাঢ়ি আহি থাকিলোঁ। মোৰ মূৰটো ঘূৰাব ধৰিলে। কি যে এটা ঘটনা মোৰ লগত হৈ গ'ল। গাটো কঁপিব লাগিলে। চাৰিওফালে মই আন্ধাৰ দেখিলোঁ। মই অনুমান কৰিলোঁ, ভৰিৰ তলৰ পৃথিৱীখন যেন এফালৰ পৰা খহি গৈছে। মূৰটো আচণ্ডাই কৰিলে আৰু মই চকুৰে একো নেদেখা হ'লোঁ। ৰাতিপুৱা মই নিজকে আৱিষ্কাৰ কৰিলোঁ মামাহঁতৰ আগফালৰ কোঠাটোৰ বিচনাত আৰু মোৰ ওচৰত বহি আছিল গাঁৱৰ বয়োজ্যেষ্ঠ ককাসকল, লগতে এজন বিখ্যাত তান্ত্ৰিক। পিয়াহত মোৰ অণ্ঠকণ্ঠ শুকাই গৈছিল। পানীৰ পাত্ৰটো মামীয়ে মোৰ ফালে আগবঢ়াই দিলে আৰু মই পাৰে পানী খালোঁ। গাঁৱৰ ককাসকলে হে ৰাম হে কৃষ্ণ কৰি ভগৱানৰ নাম লৈ মোৰ চুলিত হাত বুলাই দিলে। মই বুকুত কিছু সাহস পোৱা যেন লাগিল। গাৰুটো পিঠিৰ ফালে লৈ বিচনাতে অলপ আউজি চকুকেইটা মুদি দিলোঁ।